আজিৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আলি আই লৃগাং উপলক্ষে মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ। 1956 চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বান কেবাঙে ফাগুন মাহৰ পহিলা বুধবাৰে মিচিং জনগোষ্ঠীয় আলি আই লৃগাং উৎসৱ পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই অন্যতম আৰু গুমৰাগৰ সুৰ নৃত্যৰে গুঞ্জৰিত চৌপাশ ৰজন জনাই এই উৎসৱ পালন কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিনিচুকীয়াতো উলহ মালহেৰে উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীয় লোকসকলৰ উৎসৱ আলি আই লৃগাং। তিনিচুকীয়া চহৰতো মিচিং জনগোষ্ঠীয় লোকসকলে আলি আই লৃগাং উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া বৰদলৈ নগৰস্থিত মুৰংঘৰত পুৱাৰে পৰা উদযাপন কৰা হৈছে আলি আই লৃগাং। পুৱাৰে পৰা পৰম্পৰাগত কাৰ্যসূচী ৰূপায়ণৰ পিছতেই অন্যতম গুমৰাগ নৃত্যৰ সমান্তৰালকৈ তিনিচুকীয়া চহৰ অঞ্চলত বাস কৰা মিচিং জনগোষ্ঠীয় লোকসকলে আলি আই লৃগাঙৰ ঐতিহাসিক উৎসৱটিত পূৰ্বপুৰুষসকলক সোঁৱৰণ কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোৰে মংগল কামনা কৰে। ব্যুৰো ৰিপৰ্টছ, দ্ৰুত সংবাদ। নমস্কাৰ, আমি তিনিচুকীয়া টাউন মিচিং কেবাঙৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আলি আই লৃগাং এটা মিচিংসকলৰ জাতীয় উৎসৱ। সকলো জনগোষ্ঠীৰে জাতীয় উৎসৱ থাকে, ঠিক তেনেকৈ মিচিংসকলো এটা অন্যতম জাতি অসমত। তেওঁলোকৰ ভূমিপুত্ৰ তেখেতলোকে এই উৎসৱটোক কৃষিভিত্তিক উৎসৱ হিচাপে আদিৰ পৰা পালন কৰি আহিছে। যিহেতু ই এটা কৃষিভিত্তিক উৎসৱ, ই আদিতে আমাৰ পৰম্পৰা ভিত্তিত কেনেকৈ চলি আহিছে ই অলপ জানিবলৈ আমাৰ অলপ অসুবিধা। আদিতে মানুহবিলাকে যেতিয়াই তেতিয়াই ফাগুন মাহৰ যিকোনো মুহূৰ্ততে আলি আই লৃগাং উৎসৱটো পাতি আহিছিল বুলি আমি জানিব পাৰিছিলোঁ। কিন্তু 1955 চনৰ 6 নৱেম্বৰত স্বৰ্গীয় ডক্টৰ নোমল চন্দ্ৰ পেগুৰ সভাপতিত্বত ধেমাজি জিলাৰ টঙানী অঞ্চলত ডিব্ৰুগড় কৃষ্টি সংঘৰ বাৰ্ষিক অধিৱেশনত তেখেতলোকে এটা প্ৰস্তাৱ আকাৰে এই উৎসৱটো ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰিব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই এই আলি আই লৃগাং উৎসৱটো ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰি আহিছে। আপোনালোকে জানে এই উৎসৱটো কিমান এটা তাৎপৰ্যপূৰ্ণ, ইয়াত তাত্ত্বিক দিশ আছে। উৎসৱ অৰ্থাতে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই মঞ্চৰ অলপ আগতে তাত আমি 4জোপা মেডেলা গছেৰে তাত আমি আজি বীজ ৰোপণ কৰিছোঁ। আজি মানুহে কৃষি কেতিয়া কৰে? 2টা বৰ্ষত 3টা বৰ্ষকে খেতি কৰে, যেনেকৈ শালি খেতি কৰে, বড়ো খেতি কৰে, লাই খেতি কৰে। আমাৰ এই খেতিটো জেনেৰেলি লাই খেতি বা আহু খেতি বুলি জনা যায়। এই আহু খেতি বা লাই খেতিৰ পৰাই আমাৰ মিচিংসকলে কৃষিটোক বৰ্ষ হিচাপে অৰ্থাৎ খেতি কৰিবলৈ আৰম্ভ হিচাপে লোৱা হয়। আমাৰ চন্দ্ৰ সূৰ্য কাৰ্চিং কাৰ্টাক বিভিন্ন ধৰণৰ পাশ্চাত্যসকলক উপাস্য কৰি আজিৰ পৰাই তেওঁলোকে কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি যায়, যাতে আজিৰ পৰা আমাৰ এই শস্য যেন ধৰিত্ৰীৰ শস্য শ্যামলা হয় আৰু আমাৰ সকলো অসমৰ বা পৃথিৱীৰ সকলো মানুহে যাতে দৰিদ্ৰ নহয়, এই শস্য শ্যামলাৰ দ্বাৰাই যেন তেওঁলোকে আমাৰ মানুহখিনিয়ে যেন সকলো ফালৰ পৰা নদন বদন হয়, তেনেকুৱা এটা কামনা লৈ পেলাই আজি তেওঁলোকে এই উৎসৱটো আৰম্ভ কৰে। বিশেষ মই বেছি বহল নকৰোঁ। আমি সৰ্বশেষত আমি তিনিচুকীয়া টাউন কেবাঙৰ পৰা আজি এই উৎসৱটোক
সকলো দেশৰ সংগতি ৰাখি আমিও আনুষ্ঠানিকভাৱে উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলো ৰাইজে আমাৰ এই উৎসৱটোক আপোনালোকে সাদৰেৰে গ্ৰহণ কৰিব আৰু সহযোগিতা আগবঢ়ায়। ইয়াকে কৈ মোৰ থুলমূলীয়া বক্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।